গুড মৰ্ণিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই ভগৱান শ্ৰীকৃষ্ণৰ বিশ্ববিখ্যাত মন্দিৰসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনত জীয়াই থকা সময়ছোৱাত যদি প্ৰভু শ্ৰীকৃষ্ণৰ এই বিখ্যাত মন্দিৰসমূহ দৰ্শন নকৰে, তেতিয়া এই পৃথিৱীত জন্ম লাভ কৰাৰ কোনো অৰ্থ নাথাকে। প্ৰভু শ্ৰীকৃষ্ণৰ এই বিখ্যাত মন্দিৰসমূহ দৰ্শন কৰিলে মানুহৰ দুখ কষ্ট শেষ হয় আৰু সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পায়। সমগ্ৰ দেশতে শ্ৰীকৃষ্ণৰ ভক্ত আছে, আনহাতে সমগ্ৰ দেশতে শ্ৰীকৃষ্ণৰ বহুতো জনপ্ৰিয় মন্দিৰ আছে। জীৱনত এবাৰ হ'লেও এই মন্দিৰবোৰৰ দৰ্শন কৰিব। এই মন্দিৰবোৰৰ কেৱল দৰ্শন কৰিলেই মানুহৰ সকলো মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। শ্ৰীকৃষ্ণৰ জনপ্ৰিয় মন্দিৰসমূহৰ ভিতৰত প্ৰথমটো বিশ্ববিখ্যাত মন্দিৰ হৈছে মথুৰা, শ্ৰীকৃষ্ণৰ জন্মভূমি। ধৰ্মীয় পুৰাণ অনুসৰি ভগৱান কৃষ্ণৰ জন্মস্থান উত্তৰ প্ৰদেশৰ মথুৰাত অৱস্থিত। ভাগৱত পুৰাণৰ মতে শ্ৰীকৃষ্ণৰ জন্ম কংসৰ কাৰাগাৰত হৈছিল আৰু তাতেই অৰ্থাৎ মথুৰাত কৃষ্ণৰ জন্মভূমিৰ এটা বিশাল মন্দিৰ নিৰ্মাণ কৰা হৈছে। দ্বিতীয়টো মন্দিৰ হৈছে গোকুল। বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম যদিও মথুৰাত হৈছিল, কিন্তু শৈশৱকাল গোকুল, বৃন্দাবন, নন্দগাঁও, বৰসানাৰ দৰে ঠাইত অতিবাহিত হৈছিল। গোকুল মথুৰাৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত অৱস্থিত। 84 খম্বু মন্দিৰ, নন্দেশ্বৰ মহাদেৱ, মথুৰা নাথ, দুৱাৰকা নাথৰ দৰে মন্দিৰবোৰ গোকুলত অতি বিখ্যাত। কোনো ক্ষেত্ৰত যদি গোকুললৈ যায়, তেতিয়া আপুনি এবাৰ ইয়ালৈ নিশ্চয় যাব। তৃতীয়টো মন্দিৰ হৈছে বৃন্দাবন। বৃন্দাবনৰ মন্দিৰো মথুৰাৰ ওচৰতেই অৱস্থিত। ৰমন ৰেতিত বাংগে বিহাৰীৰ বিখ্যাত মন্দিৰ ইয়াতেই আছে। ভাগৱত পুৰাণ অনুসৰি মথুৰাৰ বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণ গোৱাল গোপীৰ সৈতে গৰু চৰাই বাঁহীৰ মধুৰ সুৰত ৰাস ৰচিছিল। কেৱল সেয়াই নহয়, বিখ্যাত প্ৰেম মন্দিৰ আৰু ইস্কন মন্দিৰো ইয়াত অৱস্থিত, য'ত সমগ্ৰ দেশৰ পৰা ঈশ্বৰৰ দৰ্শন কৰিবলৈ সমগ্ৰ ভক্তবৃন্দ ইয়াত উপস্থিত হয়। গোৱৰ্ধন পৰ্বতো ব্ৰিজ অঞ্চলত অৱস্থিত, যিটো ঈশ্বৰে তেওঁৰ কণমানি আঙুলিত তুলি লৈছিল। চতুৰ্থ মন্দিৰটো হৈছে দুৱাৰকা মন্দিৰ। ভাগৱত পুৰাণত উল্লেখ কৰা হৈছে যে শ্ৰীকৃষ্ণই জৰাসন্ধৰ বাবে মথুৰা ত্যাগ কৰিছিল আৰু গুজৰাটৰ উপকূলৰ কুশস্থলী নগৰলৈ আহিছিল আৰু ইয়াত তেওঁলোকে দুৱাৰকা নামৰ চহৰখন স্থাপন কৰিছিল। এই ঠাইখনৰ এটা ডাঙৰ অংশ এতিয়াও সাগৰত ডুব আছে। আপোনাক জনাওঁ যে গুজৰাটত শ্ৰীকৃষ্ণক দ্বাৰকাধীশ বুলি কোৱা হয়। পঞ্চমটো মন্দিৰ হৈছে শ্ৰীকৃষ্ণৰ নিৰ্বাস স্থান। গুজৰাটৰ প্ৰভাস নামৰ অঞ্চলত অৱস্থিত ভগৱান কৃষ্ণৰ নিৰ্বাস স্থান হৈছে এটা মন্দিৰ, যি জনসাধাৰণৰ মাজত বিখ্যাত। পৌৰাণিক কাহিনী অনুসৰি যদুবংশীসকলে নিজৰ মাজত যুদ্ধ কৰিছিল আৰু তেওঁলোকৰ গোত্ৰৰ সমাপ্তি ঘটিছিল। ভাগৱত কথা অনুসৰি ভগৱান কৃষ্ণ এই ঠাইত চিন্তিত পৰি আছিল। এতিয়া এজন চিকাৰীয়ে হৰিণ বুলি ভাবি তেওঁৰ পীতাম্বৰত তীৰ নিক্ষেপ কৰিছিল। তেওঁৰ ভৰিত কাঁড় লগাৰ অজুহাতত এই ঠাইত নিজৰ প্ৰাণ ত্যাগ কৰে।